Summertime, summertime, love's in its prime. Summertime, summertime, everything's just fine. Hey guys, this is Afroz and this is Neshim and welcome back to our another vlog. So guys, আমি এতিয়া আছো exactly হেটাপাৰা চাৰিআলি যোনটো আছে আৰু মানে গণেশগুৰিৰ পৰা ইফালে যদি যাওঁ আমি গণেশগুৰি পাম, ইফালে গ'লে লাল মাটি পাম, লাল গণেশ আছিল নেকি, লাল গণেশ। তো এইটো একদম হেটাপাৰাৰ একদম চাৰিআলি। তো আমাৰ ইয়াতে কিবা এটা কাম এটা আছিল, তো কাম এটাত আমি আহিলোঁ। তো কামটো এটা ষ্ট্ৰাইক হৈ গ'ল কি আমাৰ চাহ খাব ইচ্ছা কৰিছে, ঠাণ্ডা দিনটো চাহ খাই মজা লাগে। তো ইয়াতে এটা স্পেচিয়েল এটা যোনটো আপোনালোকে চবেই চিনি পাই চাগে তেখেতক। তো তেখেতৰ এখন ষ্টল এটা আছে, তো ষ্টলত আমি চাহ ট্ৰাই কৰিম। তেখেতৰ আমিতো আগতে খাই পাইছোঁ বাট ব্লগ কৰা নাছিলোঁ। তো লেটছ গ' মানে কোন হয় চাই আপোনাক দেখা যায় ছাৰপ্ৰাইজ। আৰু যোনটো টেষ্টি চাহ বনায় আৰু যোনটো ফেমাছ চাহ, এই সৰু সুৰা নহয়, লাগি যায় আৰু একদম লাগি যায়। চ' এইটো কাৰণে এইটো ভেটাপাৰা চাৰিআলি। ইফালে গ'লে আপোনালোকে বেলতলা তিনিআলি পাব, বেলতলা বজাৰ ৰোড সেইটো হয়। ইফালে গ'লে গণেশগুৰি পাব আপোনালোকে, ইফালে পৰা আহিব পাৰে। ইফালে আমি যাম ইটো চাইডেদি, ইফালে বুজিছেনে, এখন যে হোটেল আছে এইখন হোটেলত ইটো চাইডেদি আমি সোমাই যাম। তো এইটো কাৰণে লেটছ চেক ইট আউট। হেৰি মজা মজা। আৰু যোনটো চাহ বনাই না চিনি পোৱা আপোনালোকে, ইয়াতে আপোনালোকে এটা কাৰ ৱাছ দেখা পাব। এইটো এটা কাৰ ডিটেইলিং ষ্টুডিঅ'। আমি ডিটেইলিং ষ্টুডিঅ'ত অহা নাই, দেই। তো জাষ্ট এইটো লোকেশ্যন হয়। তো এইফালে যদি আপোনালোকে নামঘৰটো দেখা পায় তেন্তে একজেক্টলি আছে এইটো ইয়াতে মটৰ কাৰ স্পা বুলি কয়। এণ্ড তাৰে লগতে এইটো আছে কি বুলি কয়, এইটো গ্ৰেজুৱেট চাইৱালা। আপোনালোকেতো চবেই দেখা পাইছে, বাট উই উইল ট্ৰাই এটা ডিফাৰেণ্ট এটা ডিছ যোনটো মানে মজা মজা কি হয় কি নহয়। ত' সেই গাইজ, তো আপোনালোকেতো গ্ৰেজুৱেট চাইৱালাটো বহুত শুনিছে এণ্ড বহুত ফেমাছ হয়। আৰু গ্ৰেজুৱেট চাইৱালা অলৰেডি আমি ভিডিঅ' বনোৱা নাই, বাট খাইছোঁ, বহুত আগৰ পৰা খাইছোঁ। বাট এতিয়াতো গুৱাহাটীত এটা চাহ এটা ক্ৰেজ আহি আছে, কি লাইক গ্ৰেজুৱেট চাইৱালা আছে, MBA চাইৱালা আছে, তাৰে লগত এইটো কি কাৰেক্ট চাই আছে। এতিয়া বোলে আৰু কি হৈছে কেশৰীয়া আছে, আৰু এই নতুনকৈ এখন আহি আছে ষ্টাৰবাক্স আহি আছে। তো উই আৰ জাষ্ট গোইং টু কম্পেয়াৰ, এটা কম্পেৰিজন ভিডিঅ' কম্পেয়াৰ। অসমত এতিয়ালৈকে হোৱা নাই কম্পেৰিজন ভিডিঅ' এতিয়ালৈকে। তো আমি ৰিভিউটো দিম আৰু ক'ব গ'লে আমি খাই কেনে কোনটো চাহ আমি ভাল পাওঁ। চ' হয়তো বেলেগ বেলেগ মানুহৰ পৰা আমি মাৰো খাব লগা হ'ব পাৰে এই ৰিভিউটো দিয়াৰ পিছত, কাৰোবাক 1 নম্বৰ কাৰোবাক 2 নম্বৰ ৰখাৰ পিছত। চ' লেটছ ট্ৰাই। তো এইটো হ'ল অলপ বাঢ়ি দিব, অলপ চাই বাঢ়ি দিব, বাছ বাছ। এইটো হ'ল গ্ৰেজুৱেট চাইৱালা। एंड लेट्स कम आइजा। भैया क्या खिलाओगे भैया? स्पेशल ग्रेजुएट चाय वाला का स्पेशल जो चलो। तो मसाला चाय होगा आपका, रोज टी होगा, और उसके बाद वनीला टी होगा, चॉकलेट टी भी होगा। अच्छा, एक जो मसाला जो ज़्यादा फेमस है वो पिला दीजिए। ये 2 दे दीजिए। और क्या भाई उसके साथ क्या ले लो स्नैक्स में? चाय के साथ खाने के लिए आपका वो क्रिस्पी कॉर्न, क्रिस्पी फ्राइड कॉर्न, चलो वो दे दीजिए। आपका वो स्पेशल है मतलब यहाँ का। हाँ चलो वो दे दीजिए, और वो 2 मसाला चाय दे दीजिए। हाँ अभी उबल जाएगा, थोड़ा देर उबल आएगा। ये मसाला है ना? हाँ ये मसाला चाय। आप तो मसाला बेचते भी हो ना? हाँ। अच्छा, तो इसको हीरो को सब पहचानते हुए सब लोग। हम लोग बहुत लेट हो गए, लेकिन बनाना ज़रूरी था अभी, क्योंकि अभी लेट कभी नहीं होता है। ये अपना करंट टाइम है, यही टाइम है, कभी कुछ लेट नहीं होता है। सही टाइम है बनाने के लिए। न्यू ईयर, हैप्पी न्यू ईयर सबको। आपको भी हैप्पी न्यू ईयर। हैप्पी न्यू ईयर। बहुत आगे बढ़िए। तो आज आपका ब्लॉगिंग क्या है नाम? एक है गुवाहाटी प्रैंक्सर और एक NSM वर्ल्ड। NSM वर्ल्ड एक चैनल है और एक गुवाहाटी प्रैंक्सर एक चैनल है, 2 चैनल। उनके दोनों चैनल बहुत सारा प्यार दे दीजिए। Summertime, summertime, love's in its prime. Summertime, summertime, everything's just fine. But autumn came, turned love into shame, and love's a game. আৰু গাইজ ইয়াৰে বোলে সুবুচ্চা বোলে ইয়াৰে বোলে যোনটো স্পেচিয়েল আছে বোলে, যোনটো সুবুচ্চা যোনটো স্পেচিয়েল হয়, কৈছে যে এটা আছে যোনটো ক্ৰিস্পি কৰ্ণ, এইটো বোলে ইয়াৰে সুবুচ্চাৰ শান হয়। সো গাইজ আমি ৰখিলোঁ অলমষ্ট। তো আমাক
তো আমাক অলমষ্ট আনি আছে অফক'ৰ্ছ আনিব গ'ল এতিয়া চ' লেটছ টেষ্ট অ' কাম অন বেবি কাম অন Special masala chai. So here it is special masala chai of graduate chai wala. Try the taste. The texture of elaichi and some special masala. Mixture of texture. The mixture of taste kasa gaya. Mane taste মানে অলপমান বেলেগ ইউনিক টাইপৰ টেষ্ট না so Fully masaladar. Fully masala. So Neshim, কোৱা কেনেকুৱা লাগি আছে তোমাৰ আমাৰ let's taste this combination like এইটো fried corn আছিল নেকি fried crispy corn. fried crispy corn and লগতে masala tea let's taste tasty হবে Awesome না মজা এইটো এইটো টেষ্ট কেনেকুৱা কাঢ়া কলত ইপিনিৰ পৰা গেছি নাৰীত পচিনাত চাহখিনি গম পাই গ'ল ইপিনি যায় এনে গৰমত ঠাণ্ডা পৰে এনেকুৱা লাগে এটা পাই যায় এনেকুৱা পাই যায় কাঢ়া যোন মছলা আছে ইপিনি ইজিএলটোকে পাইছোঁ মই ফিলটো হৈছে জানা এতিয়া টেক্সচাৰটো চাবি টেক্সচাৰটো এইটো এটা টেক্সচাৰ কি দিছিলে বাপ কেলা মা কচম বে বাপ বম টেষ্টি দিছে এতিয়া মছলাত চাহৰ লগত যোনটো মছলা আছে মছলাৰ লগত যোনটো টেষ্ট কম্বিনেশ্যনটো হৈছে সেইটো লৈ যে আৰু কম্বিনেশ্যন কৰি দিছোঁ চেক্সি কম্বিনেশ্যন একবাৰ ট্ৰাই কৰি যাবি বেলেগ নহয় এইটো ফ্ৰাইড চুইট কৰ্ণ লগতে চাহ চ' খোৱা কেনে মছলা আছে বহুত আছে ট্ৰাই দিছা কেনে বুলি ন পুৰা একদম কম্বিনেশ্যনটো কেনে কম্বিনেশ্যন মানে ৱাও আপোনালোকে আহক আহিলে গম পাব এনেকৈ ক'ব নোৱাৰি যোনটো আনন্দ পাইছোঁ যোনটো এমেজিং ফিল পাইছোঁ ঠাণ্ডা দিনত খাই খতম কৰিব আমি খাই খতম কৰোঁ